হেল্ল' বন্ধু বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালী বা ভাই ভনীসকল এইবাৰ অৰ্থাৎ 2021 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব, তো সেইসকলৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এই ভিডিঅ'টোত যদি নতুন আহিছে, এই চেনেলত যদি আপুনি নতুন আহিছে, তো এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আমি এনেকুৱা ভিডিঅ' সদায় আপলোড কৰি থাকোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক। I'm coming home, I'm coming home. Tell the world I'm coming. তো হেল্ল' ফ্ৰেণ্ডছ, পৰীক্ষাৰ আৰু বেছি সময় নাই। তো সেবাই ইতিমধ্যে ঘোষণা কৰি দিছে পৰীক্ষাটো এইবাৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত হ'ব। যিসকল দাদা ভাই ভনীসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব, সেইসকলৰ মনত এটা কনফিউজ বা দুৰ্বলতা আহি গৈছে যে 2021 বৰ্ষত ইংৰাজী বিভাগত কোনটো ৰচনা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বা দৰকাৰী। তো সেই দুৰ্বলতা বা কনফিউজ দূৰ কৰিবলৈ আমি এই ভিডিঅ'টিত 5টা ৰচনা আলোচনা কৰিম। সেই 5টাৰ ভিতৰত যিকোনো এটা পৰীক্ষা থাকিবই, পেপাৰত আহিবই আৰু 100% কমন পৰিবই। ঠিক আছে, তো সেই 5টা যদি মুখস্থ কৰা আৰু বেলেগ মুখস্থ কৰাৰ কোনো দৰকাৰে নাই। তো বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট হৈছে স্কুল লাইব্ৰেৰী। আৰু এই স্কুল লাইব্ৰেৰীটো এইবাৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হৈ আছে। আৰু এইটো হৈছে 2017, 2007 আৰু 2010 বৰ্ষত আহিছিল। তো এইবাৰৰ কাৰণে এইটো বহুতো গুৰুত্বপূৰ্ণ। আৰু 2 নম্বৰ হৈছে ডিচিপ্লিন। আৰু ডিচিপ্লিনটো এইবাৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট। এইটো 2004, 6 আৰু 8 আৰু 14 চনত আহিছিল 2000। ঠিক আছে, আৰু এইটো ডিচিপ্লিনো বহুতো ইম্পৰ্টেণ্ট, এইটো মুখস্থ কৰি থবা। আৰু প্ৰত্যেক ৰচনা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। ঠিক আছে, তো ইয়াৰ পিছত হৈছে ফ্লাড ইন আছাম। তো এইটো বহুতো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, কাৰণ এইবাৰ আমাৰ অসমত বহুতো বানপানী হৈছে, বহুতো ক্ষতিগ্ৰস্ত হৈছে। তো ইয়াৰ প্ৰভাৱত এইটো দিব পাৰে, মানে এইটো বহুত চান্স আছে এটা। ঠিক আছে, তো এইটো মুখস্থ কৰি ল'বা। আৰু এইটো বহুতো 2013, 2011, 2003, 8 আৰু 5 চনত আহিছিল। আৰু এইটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা, ফুল আহিছে। ঠিক আছে, ফুল ৰচনাত পাই যাবা, তাৰ পৰা ডাউনলোড কৰি ল'বা। তো ইয়াৰ পিছত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ফেষ্টিভেল। আৰু ফেষ্টিভেল বহুতো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। ঠিক আছে, তো এইবাৰ COVID-19 অৰ্থাৎ কৰোণা ভাইৰাছৰ কাৰণে আমাৰ অসমত অৰ্থাৎ গোটেই ভাৰতবৰ্ষত কোনো ধৰণৰ পূজা, দুৰ্গা পূজা, লক্ষী পূজা একো হ'ব পৰা নাই। ঠিক আছে, তো ইয়াৰ প্ৰভাৱত ইয়াৰ প্ৰতিকাৰৰ কাৰণে তো এইটো দিব পাৰে, অৰ্থাৎ এইটো বহুতো ইম্পৰ্টেণ্ট হৈছে। আৰু এইটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা ডাউনলোড কৰি ল'বা, বহুতো ইম্পৰ্টেণ্ট এইটো। তো ইয়াৰ পিছত হৈছে ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ বহুতো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো 2005, 2007, 13 আৰু 18 আহিছিল। আৰু এইবাৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট। তো এইটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা। আৰু তো এই 5টা যদি আপুনি মুখস্থ কৰি থয়, তো আৰু বেলেগ ৰচনা চাৰ দৰকাৰ নাই। আৰু মই গেৰাণ্টি আৰু চেলেঞ্জ মাৰি কৈ দিলোঁ যে এই 5টাৰ ভিতৰত যিকোনো এটা 100% এইবাৰ পৰীক্ষাত আহিবই। ঠিক আছে, তো এই 5টা মুখস্থ কৰি থ'ব। আৰু এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু তোমাৰ সকলো বন্ধুৰে হেল্প হৈ যাব। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু এটা লাইক কৰি দিবা। আৰু এনেকুৱা ভিডিঅ' আমি সদায় আপলোড কৰোঁ। তেনেহ'লে তো ভিডিঅ'ত যদি ধৰিব পৰা নাই, তো কমেণ্ট কৰিব, কমেণ্টত মই 100% ৰিপ্লাই দিম আৰু হেল্প কৰি দিম। ঠিক আছে, তো বাই।